I won't sing. I won't sing. মোৰ কোনো ঘেণ্টা মই কাকো খাতিৰ নকৰোঁ। নমস্কাৰ বন্ধুসকল, আজি আপোনালোকক মোৰ ইউটিউব চেনেল স্বাগতম জনাইছোঁ। আৰু মই বহুত দিন ভিডিঅ'জ দিয়া নাই, লং ভিডিঅ'জ মই নিদিওঁৱে, শ্বৰ্ট ভিডিঅ'জবোৰ দি থাকোঁ। থেংক ইউ ছ' মাছ, আমাৰ ইমান জল্দি ইমান ছাবস্ক্ৰাইবাৰ্ছ বাঢ়ি গৈ আছে, ইমান মৰম দিয়াৰ কাৰণে ধন্যবাদ। জুবিন দাক কোনে চিনি নাপায়? জুবিন দাকতো অসমবাসী ৰাইজে চবেই চিনি পায়। জুবিন দাৰ গানটো বহুতেই ভাল লাগে, সেইকাৰণে মই ভাবিলোঁ যে আজি জুবিন দাৰ কাৰণে এটা ভিডিঅ' বনাওঁ, য'ত জুবিন দাই ষ্টেজত হাংগামা হুলুচুৰ চব লগাই দিছিল। অকল ষ্টেজ বুলি নহয়, ইণ্টাৰভিউত কেনেকৈ এনচাৰ দিয়ে এইবোৰ চাই কাৰণে মানে বহুতে চাব খোজে ন, সেইকাৰণে মই ভাবিলোঁ এটা ভিডিঅ' বনাই দিওঁ। যদি আপোনালোকে এইটো চেনেল প্ৰথমবাৰলৈ আহিছে তেতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু এই ভিডিঅ'টো লাইক কৰি দিব। জুবিন দাই বিহুৰ মঞ্চত হিন্দী আৰু ইংলিছ গান গাবলৈ খুজিছিল, কিন্তু কমিটিৰ মানুহে কি কৰিলে এই ভিডিঅ'টো আপোনালোকে এবাৰ চাওক। না বিহুৰ মঞ্চতে বিহু ইজ এ মিউজিকেল ফেষ্টিভেল, ইয়াত চব গান গাব পাৰিছোঁ। জুবিন, আমি বিহুৰ সময়ত আমি বিহু অসমীয়া গান গাম, বেলেগ তুমি ফাংচনত তুমি হিন্দী গান গোৱা, আমাৰ তাত কোনো আপত্তি নাই। কি বিহুৰ মঞ্চত তুমি বিহুৰীয়া গীত গোৱা, আধুনিক গীত পৰিৱেশন কৰা। আমি নুনমাটি বিহুৰ মানে যোৱা 53 বছৰ আমি আমাৰ যিটো আমি ঐতিহ্য আমি বজাই ৰাখিছোঁ, সেইটো আমি চহৰতো আমি বজাই ৰখাটো বিচাৰিছোঁ। আৰু তোমাৰ লগত আমি চুক্তিমতে আমি কৈছোঁ যে হিন্দী গীত পৰিৱেশন নকৰিবা। মোক নামাতিলে হ'ল। তোমাৰ ইভেণ্ট মেনেজাৰ সিদ্ধাৰ্থৰ লগত সিদ্ধাৰ্থ তুমি কৈ দিয়া। আগতে কোৱা সেইকাৰণে মোক নামাতিলে হ'ল। আমি মই যি মন যায় মই সেইটোৱে গাম। প্ৰগ্ৰেম নকৰিলোঁ। ইউ কেনট ডিক্টেট মি। ডিক্টেট নহয়, তাৰ কাৰণ আণ্ডাৰষ্টেণ্ড। 25 বছৰ 16,000 গান মই গাইছোঁ, আপুনি কোৱা নাই। এটা কথা কওঁ, মই একদম চিধা মানুহ। মোৰ কোনো ঘেণ্টা মই কাকো খাতিৰ নকৰোঁ পৃথিৱীৰ কথা। আপোনালোকে মোক পইচা দিব নালাগে, মই যিখিনি গালোঁ বছ। আই এম গয়িং অফ, থেংক ইউ ভেৰি মাছ, বাট আই লাভ ইউ। মই আপোনালোকক ভাল পাওঁ, মই এওঁলোকক ভাল নাপাওঁ। জুবিন দাই ঘেণ্টা কাকো খাতিৰ নকৰে। এই ভিডিঅ' কোৱালিটিটো ল' হৈছে কাৰণ এই ভিডিঅ'টো বহুত পুৰণি হয়, সেইটো কাৰণে। এইটো ভিডিঅ'ত জুবিন দাই আছাম টক্সক কিয় বেয়াকৈ ক'লে চাওঁ হওক। আছাম টক্সে বোলে কিবা নিউজ কৰিছে বোলে। মই চবকে একদম ফ্ৰণ্টত ফালোতো, মই কাকো নেৰো। কিবা জুবিন মহোৎসৱ লৈ বানপানী যে পইচা উঠাইছিলোঁ, সেই পইচা লৈ পেলাই জুবিন মহোৎসৱ কৰিছে বুলি কৈছে। জুবিন গাৰ্গ ইমান ভিক্ষাৰী হোৱা নাই। ষ্ট্ৰেইট কৈছো, আছাম টক্স আছে চাগে, এনেকুৱা নিউজ কৰিব নাপায়। মোক জেং কৰিলে মই জেং কৰিম, কিন্তু চিধা কথা। জুবিন মহোৎসৱ মই পতা নাই, মোৰ ফ্ৰেণ্ড মোৰ অনুৰাগীয়ে পাতিছে। প্লিজ ডোন্ট ডিষ্টাৰ্ব মি। If you disturb me, I'll shoot you. Who the fuck you are? হেল্ল', না কি কওঁ মানস? মই কি ক'ম? বানপানী কাৰণে পইচা উঠাই মহোৎসৱ নাপাতো আমি। মোৰ অনুৰাগীবিলাকো ইমান দুখীয়া নহয়। অসমীয়া মানুহ বহুত ধনী। We are rich people. মই এটা নতুন গীত লিখিছোঁ। যেনে প্ৰশ্ন সেনেকুৱা উত্তৰ। চাওকচোন এই ভিডিঅ'টোত জুবিন দাই কেনেকৈ উত্তৰটো দিলে। জুবিন গাৰ্গ আছে আৰু এক নতুন ৰূপত দেখা গৈছে জুবিন গাৰ্গক। এইটো কি আচলতে যিটো পিন্ধিছে কি হয় এইটো? এইটো এচি পেণ্ট নেকি? এচি হওক ডিচি হওক পেণ্ট আৰু ঢাক খাই আছে তই। নতুন ডিজাইন আৰু নতুন ডিজাইনটো গৈছে। মই আপোনাক বেলেগ এটা প্ৰসংগ সুধিছোঁ যে পৰা পুনৰ কাম। গোটেইকেইটা ভিডিঅ'তকৈ এইটো চবতকৈ খাতাৰনাক হয়, কাৰণ ইয়াতেতো জুবিন দাই গান গাই থাকোঁতে মাইকটো দলিয়াই দিয়ে। চাওকচোন এবাৰ। I won't sing. I won't sing.
জুবিন দাই কিয় বা মাইকটো দলিয়ালে এতিয়ালৈকে একো গম পোৱা নাই, কিন্তু এনিৱেজ নেক্সট ভিডিঅ'লৈ আমি আগবাঢ়ি যাওঁ। এইটো ভিডিঅ'ত জুবিন দাই অসমীয়া গীত আৰু হিন্দী গীত আৰু বলিউডৰ কথা কি ক'লে আৰু কিয় জুবিন দাই মিডল ফিংগাৰ দেখুৱালে ষ্টেজত। It's not Yali. Yali is nothing. Look at me, what I'm doing. Yali is nothing. I give a fuck for Bollywood. There is no song. Last 5 বছৰ এটা গান নাই তাত, সব পুৰণা গান চলাই আছে তাহাঁতি। I give a fuck. এতিয়া অকল কাঞ্চনজংঘা, বেলেগ একো নাই। মই মুক্ত, মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো ভগৱান নাই। মই মুক্ত, মই কাঞ্চনজংঘা, বছ সেইটো কথা হ'ব লাগে। মই বামুণ, মই লগুণ ছিঙি দিছো তাত, সেইটো আগতে নিছিঙিলো বাৰু, এতিয়াও নাই। এই বামুণ চামুণ চব মাৰিব লাগে এইবিলাক। 3 দিন ধৰি মদ খাই আছো, আৰু 18 ঘণ্টামান কাম কৰি আছো। That's for কাঞ্চনজংঘা, সবে চাবলৈ আহিব, নহলে আৰু বেছি মদ খাই দিম। মই চিধা কথা কওঁ। এতিয়া হিন্দী নাগাওঁ, হিন্দী বাধাই দিলো মই, এতিয়া ইংলিছ গাওঁ আজিকালি, হিন্দী লাভ নাই আৰু। ঢেকেই লেংগুৱেজ ৰিক্সাৱালাই কয়। এইটো বিহু চিহু নহয়, এইটো মাক লৈ লিখা গান। আই হোপ আপোনালোকে ভিডিঅ'টো শেষলৈ চালে, আৰু ইয়াৰে যদি পাৰ্ট 2 লাগে, মোৰ আৰু ভিডিঅ'জ আছে যোনটো মই পাৰ্ট 2 বনাই দিব পাৰোঁ। মানে অকল জুবিনে খং কৰা নহয়, ফানী মুমেণ্টছ যদিও লাগে তে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি দিব। মই ইয়াৰে পাৰ্ট 2 অতি সোনকালে লৈ আনিম, যদিহে এইটো ভিডিঅ'ত ভাল ৰেছপন্স পাওঁ তেতিয়া। যদি ভিডিঅ'টো ইয়ালৈকে চালে তে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু আপোনাৰ কোনোবা এটা লগক শ্বেয়াৰ কৰি দিব। লগ পাম এটা নতুন ভিডিঅ'ত। জয় আই অসম। এইটো ব'নাছ এণ্ডিঙত কৈ আছোঁ, যদি আপোনালোকে শ্বৰ্ট ভিডিঅ'জ পডকাষ্টবোৰ চাই ভাল পায় তে মোৰ চেনেলটো এবাৰ চেক আউট কৰিব। মই শ্বৰ্টছত পডকাষ্ট মিনি পডকাষ্টবোৰ দি থাকোঁ। আই হোপ আপোনালোকে চেক আউট কৰি ল'ব। থেংকছ ফৰ ৱাটছিং, আৰু জয় আই অসম।